হাই ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মাই ইউটিউব চেনেল স্পষ্টাডিলৈ। আজি 27 জুলাই আৰু ভিডিঅ'টোত দিনটোৰ কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ প্ৰশ্নোত্তৰ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব আৰু সকলোৰে বাবে লাভদায়ক হ'ব। আমাৰ এই প্ৰশ্নসমূহ যিকোনো কোৱান্টিটিভ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ যিকোনো কোৱান্টিটিভ এক্সামত বা প্ৰতিযোগিতামূলক পৰীক্ষাত কাৰেণ্ট এফেয়াৰৰ প্ৰশ্নোত্তৰ অহা দেখা যায়। আৰু ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন লিংকত মই আমাৰ ফেচবুক গ্ৰুপৰ লিংকটো দি দিছোঁ, তাত গৈ আপোনালোকে গ্ৰুপটো জইন কৰিব। লগতে ভিডিঅ'টো ডিছক্ৰিপশ্যনত ইয়াৰ PDF ফাইল পাব, তাৰ পৰা PDF ফ্ৰী ডাউনলোড কৰিব পাৰিব। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ 1 নম্বৰ প্ৰশ্নটো হ'ল, ইনষ্টা ক্লিক ছেভিং নামৰ পেপাৰলেছ একাউণ্ট কোনটো বেংকে লঞ্চ কৰিছে? আৰু ইয়াৰ উত্তৰ হ'ব BOB, অৰ্থাৎ বেংক অফ বৰোদাই এই ডিজিটেল সেলফ এচিডেড অনলাইন সেভিং একাউণ্টটো লঞ্চ কৰিছে। BOBৰ সম্পূৰ্ণ অৰ্থ হ'ল বেংক অফ বৰোদা। ইয়াৰ স্থাপন হৈছিল 20 জুলাই 1908 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল গুজৰাটৰ বৰোদা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হ'ল, WHOৰ আবেদনৰ পিছত ভাৰতে উত্তৰ কোৰিয়াক কিমান মিলিয়ন ডলাৰ চিকিৎসা সামগ্ৰী প্ৰদান কৰে? আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ খ, 10 মিলিয়ন। WHOৰ আবেদনৰ পিছত ভাৰতে উত্তৰ কোৰিয়াক 10 মিলিয়ন আমেৰিকান ডলাৰ টকাৰ চিকিৎসা সামগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰে, আৰু এই সামগ্ৰীসমূহৰ ভিতৰত বিশেষকৈ যক্ষ্মা ৰোগৰ ঔষধ প্ৰদান কৰে। WHOৰ প্ৰতিনিধিৰ উপস্থিতিত উত্তৰ কোৰিয়াৰ ভাৰতৰ ৰাষ্ট্ৰদূত অতুল মালাহাৰীৰ দ্বাৰা দেশখনৰ প্ৰতিনিধিক এই সামগ্ৰীসমূহ প্ৰদান কৰা হয়। WHOৰ সম্পূৰ্ণ অৰ্থ হ'ল ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। ইয়াৰ স্থাপন হৈছিল 7 এপ্ৰিল 1948 চনত। ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল জেনেভা, ছুইজাৰলেণ্ডৰ জেনেভা চহৰত। তাৰপিছত উত্তৰ কোৰিয়াৰ এখন এছিয়ান দেশ। ইয়াৰ ৰাজধানী হ'ল ছিউল আৰু বৰ্তমান ৰাষ্ট্ৰপতি কিম জং উন। 3 নম্বৰ প্ৰশ্ন, অলপতে টাটা AIA লাইফ লিমিটেডৰ নতুন MD and CEO হিচাপে কোন নিযুক্ত হয়? আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ খ, নবীন তাহিলানীক ঋষি শ্ৰীবাস্তৱৰ টাটা AI লাইফ লিমিটেডৰ নতুন MD and CEO হিচাপে নিযুক্তি দিয়া হয়। নবীন 2019 লৈকে হংকঙত AIAৰ বেপাৰ বিতৰণৰ CEO আছিল। এতিয়া আলোচনা কৰিম শ্যাম শ্ৰীনিবাসনৰ বিষয়ে। আৰু শ্যাম শ্ৰীনিবাসন কেইদিনমান আগতে ফেডাৰেল বেংকৰ আৰু ৰমেশ বাবু কৰৰ ৱেষ্ট বেংকৰ নতুন MD and CEO হিচাপে নিযুক্ত হয়। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব, পাৰ্থ প্ৰতিম সেনগুপ্তা কোনটো বেংকৰ নতুন MD and CEO হিচাপে নিযুক্ত হয়? তাৰপিছত 4 নম্বৰ প্ৰশ্ন, ভাৰতত প্ৰস্তুত কৰা কোভিড ভেকচিন কোভেক্সিনটো প্ৰথম পৰ্যায়ত কিমানজন ৰোগীৰ দেহত সফলতাৰে পৰীক্ষণ কৰা হয়? আৰু ইয়াৰ উত্তৰ হ'ব 56। ভাৰতৰ স্বদেশী COVID-19 প্ৰতিষেধক কোভেক্সিনৰ মানৱ দেহৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ 17 জুলাইৰ পৰা 25 জুলাইৰ ভিতৰত সম্পন্ন হয়, য'ত মুঠ 56 গৰাকী ৰোগীৰ গাত এই ভেকচিনটোৰ প্ৰয়োগ কৰা হৈছিল। দ্বিতীয় পৰ্যায়ত 12 বছৰৰ পৰা 65 বছৰৰ ইচ্ছুক 750 গৰাকী ৰোগীৰ গাত পৰীক্ষণ কৰা হ'ব, আৰু এই প্ৰতিষেধক প্ৰস্তুত কৰে ভাৰতীয় চিকিৎসা বিজ্ঞান পৰিষদ আৰু ভাইৰাছ বিজ্ঞান ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ পুনেৰ লগলাগি হায়দৰাবাদৰ ভাৰত বায়'টেক প্ৰতিষ্ঠানটোৱে। 5 নম্বৰ প্ৰশ্ন, কিমান তাৰিখে কাৰ্গিল বিজয় দিৱস পালন কৰা হয়? আৰু ইয়াৰ উত্তৰ হ'ব 26 জুলাই। 1999 চনৰ 26 জুলাই তাৰিখে জম্মু কাশ্মীৰৰ কাৰ্গিল জিলাত হোৱা ভাৰত-পাকিস্তানৰ যুদ্ধত ভাৰতবৰ্ষই প্ৰায় 60 দিন যুদ্ধৰ পিছত বিজয় প্ৰাপ্ত কৰে, আৰু এই যুদ্ধত ভাৰতৰ প্ৰায় 527 গৰাকী সেনা শ্বহীদ হয়, আৰু লগতে
৩,০০০-ৰো অধিক সেনা আহত হয় আৰু এই শ্বহীদসকলক স্বীকৃতি দিয়াৰ বাবে প্ৰতি বছৰে কাৰ্গিল বিজয় দিৱস ২৬ জুলাই তাৰিখে পালন কৰা হয়। এইবাৰৰ এই দিৱস ২১ সংখ্যক দিৱস আছিল আৰু এই যুদ্ধখন অপাৰেশ্যন বিজয় নাম দিছিল ভাৰতীয় সেনাই আৰু পাকিস্তানী সেনাই ইয়াৰ নাম দিছিল ৰুদ্ৰ। তাৰপিছত ৬ নম্বৰ প্ৰশ্ন RBIৰ ফাইনেন্সিয়েল ষ্টেবিলিটি ৰিপৰ্টত বেংকসমূহৰ মাৰ্চলৈকে NPAৰ কিমান শতাংশ আছিল আৰু ইয়াৰ NP আছিল অপশ্যন গ 8.5। RBIৰ গভৰ্ণৰ শক্তিকান্ত দাসে ২৪ জুলাই তাৰিখে ফাইনেন্সিয়েল ষ্টেবিলিটি ৰিপৰ্ট প্ৰকাশ কৰে, যিটো প্ৰতি ৬ মাহৰ মূৰে মূৰে প্ৰকাশ কৰা হয় আৰু যি ৰিপৰ্টত NPA মাৰ্চ ২০২১ত বেংকসমূহৰ NPA হ'ব 12.৫% হ'ব বুলি অনুমান কৰা হয় আৰু যিটো মাৰ্চ ২০২০ত 8.5 আছিল। NPAৰ সম্পূৰ্ণ অৰ্থ হ'ল নন পাৰফৰ্মিং এছেট। তাৰপিছত RBIৰ সম্পূৰ্ণ অৰ্থ হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ইয়াৰ স্থাপন হৈছিল ১ এপ্ৰিল 1935 চনত। ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল মুম্বাই আৰু বৰ্তমান গভৰ্ণৰ হ'ল শক্তিকান্ত দাস। তাৰপিছত ৭ নম্বৰ প্ৰশ্ন অলপতে প্ৰকাশ হোৱা ইণ্টাৰনেট স্পীড ৰেংকিঙত ভাৰত কিমান নম্বৰ স্থানত আছিল আৰু পৃথিৱীৰ মুঠ 187খন দেশৰ মাজত হোৱা এই ইণ্টাৰনেট স্পীড ৰেংকিঙত ভাৰতৰ স্থান লাভ কৰিছে 129 স্থানত। তাৰপিছত আজিৰ আমাৰ শেষৰ তথা ৮ নম্বৰ প্ৰশ্নটো হ'ল ৰাজস্থানৰ কোনখন চহৰত প্লাজমা বেংক প্ৰতিষ্ঠা কৰা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ক জয়পুৰত। ৰাজস্থানৰ জয়পুৰত ৰাজস্থান চৰকাৰে ৰাজ্যখনৰ প্ৰথমটো প্লাজমা বেংক স্থাপন কৰে। মনত ৰাখিব দেশৰ প্ৰথম প্লাজমা বেংক দিল্লীত খোলা হৈছিল আৰু দ্বিতীয়টো অসমত আৰু অসম চৰকাৰে ঘোষণা কৰিছে যে প্লাজমা দান কৰা ব্যক্তিসকলক চৰকাৰী আঁচনি বা চৰকাৰী চাকৰিত অগ্ৰাধিকাৰ দিয়া হ'ব আৰু তৃতীয়টো প্লাজমা বেংক খোলা হৈছিল ওড়িশাত। এইকেইটা আছিল আজিৰ আমাৰ আলোচনা কৰিবলগীয়া প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব আৰু যিকোনো ধৰণৰ জব আপডেট ডেইলি কাৰেণ্ট এফেয়াৰ জিকে প্ৰশ্ন উত্তৰ পাবলৈ আমাৰ স্পষ্টডি চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।